ক'ত কি হ'ব এই সাইডত লাইট দিবা আছে আৰু এই মঞ্চখনত অলপ পোহৰ কৰিব লগা আছে, লাইট দিব লগা আছে। হেল্ল' গাইছ, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আমি যাই আছোঁ কাম কৰিবলৈ, আপোনালোকে চাই থাকক। আমি যাই আছোঁ মছলপুৰ বাক্সা আৰু মছলপুৰত যাই আছোঁ। তাতে আমাৰ দুটা পেণ্ডেল আপোনালোকে দেখা হ'ব। আজি কাম কৰি আপোনালোকে চাই থাকক। এনেকৈ আহি গেছ পাই গ'লোঁ দুৰ্গা পূজাৰ পেণ্ডেল। এতিয়া দেখাই আছোঁ আপোনালোকক ভালকৈ। ফাৰ্ষ্ট ৰখি লওঁ, চাই থাকক। গাইছ আহি পালোঁ। আহি কেনে এয়া কাছ চাৰ গোটেই থৈ দিয়া আছে, বিচনা, এইটো ডিজি আৰু এইভাগে পেনেল বৰ্ড আছে। এতিয়া আপোনালোকক গোটেইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকক। গাইছ এইখানে হ'ল ৰভা, ধুনীয়াকৈ বনাইছে। এতিয়া আমি লাইট চাইট দি দিছোঁ। এতিয়া বাকী মঞ্চৰ ফালে অলপ কাম আছে, বাকী গোটেইখিনি কৰি আপোনালোকে চাই থাকক। সিফালে আমাৰ দাস দাই কিবা অলপ ক'ব, শুনক। কিবা ক'বা নেকি দাস? মাজে মাজে দাস কিবা ক'বা নেকি? কিবা ক'বা নেকি? ক'ত কি হ'ব? এই সাইডত লাইট দিবা আছে আৰু এই মঞ্চখনত অলপ পোহৰ কৰিব লগা আছে, লাইট দিব লগা আছে। আৰু ৰাস্তাটো অলপ লাইট দিব লগা আছে। মোটামুটি কালি দিলোৱে, তথাপিতো আৰু আছে আধামান আছে দিব লগা। আৰু মাজত কি হ'ব? মাজে দুই এটা টাৱাৰ বহি কিনে লাইট দিব লাগিব। এই মন্দিৰতো অলপমান আছে, অলপমান দিব লগা আছে, তাই দিবা যায় আৰু কাম বেছি নাই? কাম বেছি মানে আছে, কাম বেছি নহয়, দিনটোত কাম আছে। কালি দোকান চোকান পুৰা আহি গৈছে। সেইভাগে পাণ তামোলৰ দোকান, আৰু এইফালে আছে আপোনাৰ এইফালে ডলি ফাষ্টফুড, তাতে গোটেই ফাষ্টফুড আইটেম হ'ব। এইফালে আমাৰ কাম চলি আছে পুৰা, কামো চলি থাকব। আপোনালোকক পেণ্ডেলটো দেখাই যাম, কেনেকুৱা কি কৰিছে, গোটেইখিনি চাই থাকক। আহক একবাৰ দোকানখিনি চাই লওঁ, কি দোকান। মণিহাৰী, এইভাগে কাপোৰৰ দোকান আছে আপোনাৰ, এইভাগে জোতা মৌজা চব আছে। এইভাগে আপোনাৰ ষ্টিলৰো আছে, যি লাগে তাকে পাব, কাপোৰ কানি গোটেইখিনি দোকানে আহিছে। গতিকে চাওকচোন কি দোকান আহিছে। এইভাগে চশমাৰ দোকানো আছে, প্লাষ্টিকৰ দোকান আছে। গাইছ এইফালে পৰ্দা আৰু এইভাগে ভৰি চৰি যি মোচা এইবিলাক আছে গোটেইখিনি। এইভাগে কম্বল আছে, কম্বল চম্বল গোটেইখিনি পাব, গাৰুৰ ৱাৰ পাব। এইফালে হ'ল আপোনাৰ মোবাইল কাভাৰ, টেম্পাৰ এইবিলাক পাব। গাইছ জনে বোলে এটা কাভাৰ লয়, কাভাৰটো লৈ লওঁ। আৰু এইফালে আপোনাৰ বেগৰ দোকান আছে, বেগ চেগবিলাক পাব। ইয়াতে চাৰ্ট হাউচ এইটো, তাতে গোটেইখিনি পাব। এতিয়া আমি বেগ কভাৰটো লৈ লওঁ। ইয়াৰ বহুত ভাল লাগিল বেগ কভাৰটো দেখা পাই, গতিকে এই ল'ব। চাই থাককচোন কেনেকুৱা লাগে বেগ কভাৰটো। ফিটিং হৈ গ'ল গাইছ, একবাৰ চাই লওক কভাৰটো কেনেকুৱা লাগিছে। ধুনীয়া লাগিছে গাইছ, আৰু আমি লোৱা হৈ গ'ল। এতিয়া এইভাগে আপোনাৰ ৰাস্তাত গেট বনাই আছে, ৰাতিলৈকে গোটেই কমপ্লিট হৈ যাব গাইছ, গতিকে চাই থাকক। এইফালে আছে আপোনাৰ জিলাপি টিলাপি গোটেইখিনি গৰম গৰম পাব। গতিকে আহিব আপোনালোকেও মছলপুৰত পূজা চাব, ধুনীয়া পূজা হ'ব ইয়াত গাইছ। এইফালে মন্দিৰৰ ৰভা, এইটো মন্দিৰ ৰভা, আৰু এইফালে আছে আপোনাৰ মেইন যিখন মঞ্চ, এইখন মঞ্চৰ ৰভা। এইখানে হ'ব মঞ্চৰ ৰভা, ইয়াতে গোটেই এনে ফাংচন টাংচন চলিব। আৰু এইফালে নতুন নতুন দোকান আহি আছে। এইভাগে পাণ দোকান গাইছ পুৰা আহি আছে চব। এইভাগে নতুন দোকান বহুত আহি আছে, আৰু বহুত দোকান হ'ব, গতিকে চাই থাকক। এইভাগে মা দুৰ্গা, ইয়াতে গোটেইখিনি
পূজা টুজা গোটেইখিনি ইয়াতে হ'ব মন্দিৰৰ ভিতৰত। এইফালে এই হ'ল ককলা গাইজ, এই ৰাস্তাত দিয়া যাব গেট হিচাপে। এইখিনি আমি ৰাতি ইনষ্টল কৰিম। গাইজ গোটেই কাম শেষ। ইফালে ডিজি, ইভাগে আমাৰ চেঞ্জ অভাৰ আছে, ইভাগে পেনেল বোৰ্ড, গোটেইখিনি মোটামুটি শেষ হৈ গ'ল। এতিয়া কাম শেষে, মোটামুটি মালো শেষ, কামো শেষ, গতিকে অলপ ৰেষ্ট লৈ ল'লোঁ আৰু এতিয়া ঘৰত যাম। ইভাগে বড়োসকলৰ কিবা এটা উৎসৱ চলি আছে ইয়াতে, গতিকে চাকি তাতি গোটেই ধুনীয়াকৈ জ্বলাই দিছে একদম। এতিয়া আহকচোন ৰাতিৰ ভিউটো এবাৰ চাই লওঁ। গাইছ ৰাতি মন্দিৰটো ধুনীয়া লগা হৈছে গাইছ, গোটেইখিনি ধুনীয়া লগা হৈ গৈছে, পোহৰ হৈ গৈছে চব। আৰু অলপ চলপ কিবা কাম বাকী আছে, এইখিনি কালি হৈ যাব। আৰু বেছি কাম নাই, যিহেতু নতুন নতুন দোকান আহি আছে, এইবিলাকত লাইনটো দিব লাগিব আৰু বাকী কাম নাই। বাকী কাম শেষ। এতিয়া মোটামুটি আমি ঘৰত যাম, গতিকে ওলাই যাই আছোঁ বাহিৰত, পাণ দোকান। গাইছ এইখন এক্সপো, ইয়াত গোটেইখিনি বস্তু পাব আপোনালোকে। এক্সপোৰ ভিতৰত গোটেই আছে, আপোনাৰ কাপোৰ চাপোৰ চব পাব ইয়াত। গাইছ এতিয়া কাম চাম শেষ কৰি ঘৰত যাব আহিলোঁ, গতিকে এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু যিহেতু পূজাত আপোনালোকক ভাল ভাল ভিডিঅ' দিম, আপোনালোকে চাই থাকোঁ, পূজাত ভাল ভাল ভিডিঅ' পাব। আৰু এতিয়া ভিডিঅ'টো এতিয়া শেষ কৰিলোঁ। যদি ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে ধন্যবাদ।